নমস্কাৰ, আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ, আপোনালোকে চাব। আজিৰ ভিডিঅ'টো হ'ল বিজনেছ মানে কি, বিজনেছ বাৰু চবেই কৰে, কিন্তু বিজনেছটো মানে কি ধৰি ৰখাটো টান। চবতকৈ মানে টান হৈছে কি আৰম্ভটো পট কৰি দিব পাৰি। সৰু সুৰা বিজনেছ হওক বা ডাঙৰ বিজনেছ হ'লে মানে অলপ টাইম লয়। সৰু সুৰা বিজনেছ কিন্তু পটকৈ আৰম্ভ কৰি দিব পাৰি। কিন্তু কথাটো হৈছে কি আৰম্ভ কৰাৰ পিছত বিজনেছ এখন কিন্তু ধৰি ৰখাটো বহুত টান। মই এইটো কথা ক'লোঁ, মানে যদি ধৰি ৰাখিব খোজে নহয় বহুত টান। আপোনালোকক মই এটা উদাহৰণ দিওঁ, একদম মানে উদাহৰণটো কিন্তু সৰু নহয়, ডাঙৰ উদাহৰণ। কথাটো হৈছে কি যেতিয়া জিঅ' আহি কৰিলাক কি ফ্ৰী, নেট ফ্ৰী, কল ফ্ৰী, মেছেজ ফ্ৰী, চব ফ্ৰী দিয়াৰ লগে লগে বাকী কি হৈ গ'ল, এয়াৰচেল, ভডা, আইডিয়া চবৰে টাৱাৰ পূৰা একদম এনেকৈ হিলি গ'ল। মানে জিঅ' আহি কি কৰি পেলালা, আমিতো চব বৰবাদ। এয়াৰচেল, ভডা, ৰিলায়েন্সটো বাৰু জিঅ'ৰে, এয়াৰচেল, ভডা চব মানে একদম হিলি গৈছে। তাহাঁতে ভয় খাই গ'ল যে আমি এতিয়া কৰোঁ কি। কিন্তু বাকীকেইটা কৰিলাক কি, কিন্তু তাৰে মাজতে এটা মই কথা কওঁ, ফ্ৰীটো মুকেশ আম্বানীয়ে পূৰা ভাৰতবৰ্ষত কিমান দিন ফ্ৰী দিব? 1 বছৰ দিলাক, 2 বছৰ দিলাক, কথাটো মই ক'ব গৈছোঁ, কিমান ফ্ৰী দিব? ফ্ৰীটো এটা লিমিট আছে, ইমান সহজ নহয় ফ্ৰীটো। পূৰা একদম ফ্ৰী দি দিলাক, চবৰে একদম টাৱাৰ হিলি গ'ল। কিন্তু কথাটো হৈছে কি চবৰে একদম টাৱাৰ হিলি গৈছে। সেইকাৰণে মই কৈছোঁ যি মানে কি জানে না, বিজনেছত সদায় মানে টিকিব লাগিব। যিমানে টিকব, আজি পইচা নাই কালি হ'ব, কালি পইচা নাই পৰহিদিনা পইচা হ'ব, মুঠৰ পইচা মানুহৰ হোৱাটো হ'বই ফাইনেল। সেইকাৰণে কি জানে না, বিজনেছত সদায় টিকাৰ চেষ্টা কৰিব লাগিব যিমান পাৰে আপুনি। আৰু লাভ লছ বাদ দে, লাভ লছ পিছৰ কথা। বিজনেছত মেইন বস্তু হৈছে কি জানে না, টিকি থাকিব লাগিব। বিজনেছটো সদায় টিকাৰ চেষ্টা কৰিব লাগিব। আপুনি কিমান দিনলৈকে টিকি থাকিব পাৰে বিজনেছত। সেইকাৰণে মই কওঁ, জিঅ' যেতিয়া আহি একদম ফ্ৰী দি দিলাক, চবৰে টাৱাৰ হিলি গ'ল, যোৱাৰ লগে লগে চবৰে গণ্ডগোল লাগি গ'ল। এয়াৰচেল, ভডা কাম নহয় গ'ল, বেলেগত মানে তাহাঁতে হাল এৰি দিলাক যে আমি আৰু নৰোঁ, মানে পাত্তা নাপাওঁ, ফ্ৰী দি দিছি, আমাৰ চিম গেল, ধপ মাৰা গেল। তাহাঁতে কৰিলাক কি হাল এৰি দিলাক। কিন্তু কথাটো হৈছে কি এয়াৰটেলে কৰিলাক কি পূৰা একদম মুকেশ আম্বানীৰ ব্ৰেইনটো পূৰা একদম তাৰমানে পঢ়ি ল'লাক যে কিমান দিন ফ্ৰী দিব। এয়াৰটেলে পূৰা একদম পঢ়ি বোলে ফ্ৰী দিয়ক, যিমান দিন ফ্ৰী দিয়ে আমিও হিং কৰি চলিম। এয়াৰটেলো হিং কৰি চলিলাক জিঅ'ৰ লগত টক্কৰ দি লাভ লছ তাহাঁতৰ যি হৈছে, কিন্তু তাহাঁতে টিকি আছে মাৰ্কেটত। কিন্তু আজি আপোনালোকে চাব পাৰে এয়াৰটেলৰ কিমান কাষ্টমাৰ আছে, বহুত, আৰু নেটৱৰ্কো ভাল এয়াৰটেলৰ। সেইকাৰণে কওঁ কি জানে না, বিজনেছত এৰি নিদিব, ভয় নাখাব, আৰু সাহস কৰি সদায় টিকি থাকিব বিজনেছত। এইটো কিন্তু একদম প্লাছ পইণ্ট, বিজনেছৰ একদম প্লাছ পইণ্ট। মানে বিজনেছত টিকি থকাটো চবতকৈ ডাঙৰ কথা। এতিয়া কোনোবাই ভাবে কি আজি মানে কি বিজনেছ মই কৰি আছোঁ, নিজৰ মূলধনো নাই, বেপাৰো নাই, মানে এৰি দিলোঁ। এনেকুৱা বহুত বিজনেছ আছে, বহুত দেখিছোঁ মই। তাৰমানে কি হয়, এৰি দিয়ে, আধা মানকলৈকে যায়, মানে নিজৰো মানে ধৰক মানে কি বিজনেছত খাটাবাকলৈকে পইচা নোহোৱা হৈ যায়, মানে তাহাঁতে কৰে কি এৰি দিয়ে। সেইকাৰণে মই আপোনালোকক কওঁ, বিজনেছ মানে এৰি নিদিব। আপোনালোকক উদাহৰণটো মই দিলোঁৱেই, দেখছি না কিমান ডাঙৰ কোম্পানী জিঅ' আহি ধাৰামকৈ লঞ্চ কৰি দিছে, একদম কৈছোঁ না ধাৰামকৈ। চবকে খালি মানে জিঅ' লাগে। কিন্তু জিঅ'নো কিমান দিন ফ্ৰী দিব? 3 মাহ দিলাক, আৰু 3 মাহ দিলাক, আৰু 3 মাহ দিলাক, কিমান ফ্ৰী দিব? 3 মাহ কৰি 9 মাহ। মই কওঁ যি বিজনেছ মানে কি জানে না, নিজৰ মানে ব্ৰেনেদি বিজনেছখন কিং কৰি ডেভেলপ কৰিব পাৰে, সেই বস্তুটো সদায় আপুনি মানে ব্ৰেইনত সোমাই ল'ব বিজনেছত। সেইকাৰণে মই বাৰে কওঁ, বিজনেছৰ অভিজ্ঞতা কিন্তু সৰু সুৰা অভিজ্ঞতাইদি কিন্তু বিজনেছ পাত্তা নাপায়। একদম বিজনেছ কিন্তু এটা বেলেগ, মানে এটা একদম গ'ল মটৰ মানে যি বুলি ভাবে আৰু বিজনেছ সদায় বেলেগ। বিজনেছ কিন্তু মানুহে বিজনেছ কৰি 2 মাহতো কৰোৰপতি হ'ব পাৰে, আৰু গোটেই জীৱনটো বিজনেছ কৰিও মানে একো কৰিব নোৱাৰে। বিজনেছ মানে অলপ বেলেগ।
আৰু মানে কি নিজৰ ব্ৰেইনে যি মানে যিটো মানে বেলেগক দেখি আপুনি বেলেগে ইনকুৱাৰী কৰিছে ময়ো ইনকুৱাৰী বিজনেছ কৰোঁ সেইগিলাখনত আপুনি সেই চিষ্টেমত বিজনেছ কৰিব নাযাব বেলেগক দেখি বেলেগে ইনকে বিজনেছ কৰিছে ময়ো ইনকে কৰোঁ সিও সিনকে কৰিছে ময়ো ইনকে কৰোঁ সিনকে বিজনেছ নকৰিব নিজৰ আপুনি নিজে চাব নিজে বিজনেছটো মানে কিং কৰি কৰিব পাৰে নিজে কিনকে ডেভেলপ কৰিব পাৰে কিনকে কামাব পাৰে আপুনি এইবিলাক মানে কি সেইকাৰণে নিজে চাব আৰু বেলেগত চাই লাভ নাই মই সেইকাৰণে আপোনালোকক উদাহৰণটো দিলোঁ না ফ্ৰী আহি ধাৰামকৈ ফ্ৰী দি দিলাক ধাৰামকৈ তল পৰি গ'ল বাকীগিলাখান চবৰে টাৱাৰ হিলি গ'ল সেইকাৰণে মই কওঁ বাৰে বাৰে বিজনেছৰ সদায় টিকি থাকিব টিকি থকাটো একদম বিজনেছত একদম ডাঙৰ কথা আৰু যদি বিজনেছত টিকব নোৱাৰে নহয় বিজনেছ কিন্তু কৰিব নোৱাৰে একদম খাটাং বিজনেছ কৰিব নোৱাৰাটো চবতকৈ ডাঙৰ কথা বিজনেছত টিকব লাগিব হাত একদম মানে এইটো কিন্তু মানে ফেলাই দিব লগা কথা নহয় কিন্তু তেতিয়াহে মানে আৰু বিজনেছ এক ৰাতিত বিজনেছ বোলা বস্তুটো এক ৰাতিতে মানে কৰা বস্তু নহয় ইউটিউব চেনেল নহয় কিন্তু যি এক ৰাতিতে মোৰ ভিডিঅ' ভাইৰেল হৈ গ'ল একদম মানে মই ফেমাছ বিজনেছ কিন্তু এক ৰাতিত আপুনি ফেমাছ হ'বও নোৱাৰে বা এক ৰাতিত আপুনি কিন্তু বিজনেছ ডাঙৰো কৰিব নোৱাৰে বিজনেছ হৈছে এটা মানে কেনেহেন সাধনা বুলি কওঁ মই এই যে বাবাগিলাখানে মানে তপস্যা কৰি থাকে বিজনেছ এটা সেনাই বস্তু পটকৈ বিজনেছ কিন্তু আপুনি মানে ডাঙৰ হৈ যাব নোৱাৰে আৰু বিজনেছ এখন কিন্তু একদম থোপ হৈ যাওঁতেও কিন্তু বেছি দিন নালাগে থোপ হৈ যাওঁতেও কিন্তু বিজনেছ এখন বেছি দিন নালাগে এইটো কিন্তু আপোনালোকে ইয়াতে অলপ সোমাই ল'ব একদম বিজনেছ মানে অলপ কেনেহান জানে না কেনেহান বুলি কয় এতিয়া বিজনেছটো অলপ বেলেগ গ'ল বুলি ভাবক বিজনেছখন এনেকৈ বিজনেছ কৰি আছে ঘূৰি আছে লটাৰী লাগি গ'ল বিজনেছ বোলা বস্তুটো অলপ সেনা এই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ঘণ্টিটো বজাই দিব কাষত থকা ঘণ্টিটো বজাই দিব ঠিক আছে নমস্কাৰ